আপোনালোক সকলোলৈকে পুনৰবাৰ মোৰ এটি নতুন অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেনেকুৱা আপোনালোক সকলো ভালে আছেনে? মই বাৰু বৰ্তমান আলেকৈ তেতিয়া অলপ ভালে আছোঁ বাৰু। মানে কি হ'ল, আজি আহক প্ৰথমতে শুনিলোঁ এটি নতুন জিকিৰ। মোৰ মনত ভেদ ভাৱনা আল্লাহ, মোৰ মনত ঘিন পৰ নাই আল্লাহ। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। বাছ আজিলে ইমানেই। এতিয়া মই বহুত কাম কৰিব লৈছোঁ, তাকে কি কৰোঁ আপোনালোকক দেখাই যাওঁ। আৰু সৰ্বপ্ৰথমে এটা কথা কওঁ, ভিডিঅ'বিলাক শেষলৈকে চাব আৰু চাই পেলাই এটা ধুনীয়াকৈ এটা ছাবস্ক্ৰাইব কৰি দিব, এটি লাইক কৰি দিব, যাতে মই আপোনালোকৰ উৎসাহত আৰু ভাল ভিডিঅ' বনাবৰ কাৰণে বনাব পাৰোঁ। তাৰে কামনাৰে আপোনালোকে এটি ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে মোক আপোনালোকে আগবঢ়াই নিব বুলি আশা কৰিলোঁ। এতিয়া আহকচোন, আজি দিনটোনো ঈদ বুলি কি কাম কৰিব লৈছে। আজি যিহেতু আপোনাৰ কদৰ নহয় জানো, আজি ৰাতি কদৰ নামাজ হ'ব, উঠিব লাগিব। তাৰ কাৰণে ভাবিছোঁ আজি মই ঘৰ মুচোঁ আৰু আপোনাৰ বহুত কিছুমান কাম আছে দেখাম। ৰাতি কদৰৰ নামাজো পঢ়িম আৰু আল্লাই কৰিলে আজি ৰাতি ৰোজা ধৰিম বুলি ভাবিছোঁ, কদৰ ৰোজাকেইটা। গতিকে আহক আজি কৰা দিনটোৰ কাৰণে আৰম্ভ কৰোঁ। এয়া আহি গ'লোঁ। মই প্ৰথমে আপোনাৰ এতিয়া ঘৰ মুচিম। ঘৰ মোচা এইয়া চাওক, এইয়া এইফালে মই ধুনীয়াকৈ একদম এইফালে পানী লৈ লৈছোঁ, লৈ পেলাই ধুনীয়াকৈ মই এতিয়া মুচিম। ঘৰ মুচিবৰ কাৰণে ইয়াৰ পৰা মাটি অলপ মই খান্দি ল'লোঁ। খান্দি তিয়াই থৈ পেলাই মই ডাইনিং টেবুল, চকী, কাপোৰ সকলো ধোৱাত লাগিলোঁ। কাৰণ আপোনাৰ সকলোবিলাক ডাইনিং, চকী, টেবুল ধুলেহে ভাল লাগে নহয় জানো, ঈদ বুলি কোৱাৰ লগে লগে। গতিকে মই সকলোবিলাক ধুনীয়াকৈ উলিয়াই লৈ ধুনীয়াকৈ ধুই সকলোবিলাক আজৰি কৰিলোঁ। আৰু দিনটোৰ বাকী কাম আছেই, গতিকে এইখিনি কৰিলৈ আকৌ বাকী কামত ধৰিব লাগিব। সেয়াই আৰু চেহেৰীত উঠি লৈ ধুনীয়াকৈ মুখখন ধুলোঁ। মুখ ধুই আজৰি হৈ পেলাই সময় চাওক আপোনাৰ 3:35 হ'লেই। তাৰপিছতে ভাত কেইটামান মই বাঢ়ি লৈছোঁ, কাৰণ মই চেহেৰীত ভাত কেইটামানেই খাওঁ, যিমানকণেই পাৰোঁ। ভাত খাই আজৰি হ'লোঁ। তাৰপাছত এই 4টা বাজিবলৈ হ'লেই মই অজু কৰি আহিলোঁ। অজু কৰি অহাৰ পাছত মই এটা দীঘল হাতৰ ইনাৰ পিন্ধি লৈছোঁ নামাজৰ কাৰণে। পিন্ধি ৰেডি হ'লোঁ। হোৱাৰ পাছতে আপোনাৰ মই নামাজ লৈছোঁ নামাজ পঢ়িবৰ কাৰণে, কাৰণ আজান দি গ'লেই নামাজ পঢ়াৰ পাছত মই কোৰাণো অকণ পঢ়িম, তাৰপাছত অকণমান শুই দিম আৰু। আসসালামু আলাইকুম। আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰা অলপ দেৰিয়ে হ'ল, কাৰণ চেহেৰী খালোঁ। চেহেৰী খাই নামাজ পঢ়ি কোৰাণ পঢ়িলোঁ, পঢ়ি পেলাই শুই দিলোঁ। শুই উঠাৰ পিছত দোকান খুলি মানুহজনক পঠিয়াই ল'লোঁ। পঠিয়াই লোৱাৰ পিছত যে অলপ কাম আছিলে, কামখিনি কৰি এই মাত্ৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁহে। কাম কি, কাপোৰ কানি ধুলোঁ, আকৌ আপোনাৰ ঘৰ চৰবিলাক সাৰিলোঁ। এইয়া চাগে দেখিছেই ধুনীয়াকৈ ঘৰ চৰবিলাক, এইয়া বাৰান্দাখন আগফালৰ মুচি ল'লোঁ। তাৰপিছত মুচি লৈ মেলি চব আজৰি কৰিলোঁ। গা পা ধুই আহিলোঁ। আহি লৈ এয়া নামাজ লৈ তছবি লৈ আছোঁ, যাওঁ এতিয়া বোলো নামাজটো পঢ়ি লওঁ। আজি আমাৰ বেটীও ৰোজা আছে, তাই মই দুইজনী। গতিকে ভাবিছোঁ দোকানখন বন্ধ কৰি অকণমান শুই দিম। তাৰপাছত উঠি পেলাই একদম ধুনীয়াকৈ ইফতাৰৰ কাৰণে ৰেডি কৰিম আৰু। ঠিক আছে, তেতিয়া নামাজটো পঢ়ি লওঁ, একেবাৰে ইফতাৰ বনোৱাৰ সময়ত আপোনালোকক লগ পাই আছোঁ। আসসালামু আলাইকুম। মই আপোনালোকক কৈছিলোঁ যে অকণমান শুওঁগৈ, দোকান বন্ধ কৰি পেলাই অকণমান শুলোঁ। এতিয়া গৈ আকৌ দোকানো খুলিলোঁ। খুলি আহি পেলাই আপোনাৰ ইফতাৰৰ কাৰণে লাহে ধীৰে বনাবলৈ ৰেডি কৰি আছোঁ। এতিয়া মই আপোনালোকক এটা বিশেষ কিবা এটা দেখাম বুলি ভাবিছোঁ, আহকচোন। যোৱাকালি মানুহজনে ডিম আনিছিলে। ডিম আনোতে 2-3টামান ঠক্কৰ খালে, এনেকৈ এৰাই গ'ল। তাকে মই আজি আপোনালোকক দেখাব লৈছোঁ যে এনেকৈ ঠক্কৰ খাই এৰাই গ'লে কেনেকৈনো বইল কৰিব লাগে। কাৰণ কেতিয়াবা এনেকুৱা হয়, ঠক্কৰ খোৱা ডিম সৰহকৈ আনিলে তাৰ মাজত ওলাই পৰে। তেনেকুৱাত সৰহকৈও কেতিয়াবা আলহী আহি পৰে যে মই ডিম বইল কৰিব লাগিব। গতিকে মই আজি কেনেকৈনো তেনেকৈ ঠক্কৰ খোৱা বা অকণমান ফাটি যোৱা ডিম বইল কৰা হয়, মই আজি আপোনালোকক তাকে দেখাবলৈ লৈছোঁ। আহক। এয়া চাওক, ডিমকেইটা মই আপোনালোকক কৈছোঁ যে এয়া দেখিছে নহয়, কেনেকৈ এইটো টকৰ খাই এৰাই থাকিলে অলপ। তাৰপাছত আকৌ আপোনাৰ এইটো দেখিছে নহয়, এইডোখৰ কেনেকৈ অকণমান আগ লৈ পেলাই ফাটি থকা নিচিনা হ'ল।
এয়া দেখিছে নহয়, এইটো আপোনাৰ কেনেকৈ ফাটি গ'ল, অলপমান টকৰ খালে। তাৰপাছতে এইটো এনেকৈ কৰি আগ লৈ ল'লে, এয়া দেখিছে নহয় এইটো। বাকী চব ফালে ভাল, কিন্তু এইটো অকণমান আগ লৈ ল'লে। তাৰপাছতে এইটো এয়া দেখিছে নহয়। তাকে মই আপোনালোকক দেখাব লৈছোঁ যে মই কেনেকৈ এই ডিমকেইটা মই কেনেকৈ বইল কৰিম, তাকে মই আপোনালোকক দেখাব লৈছোঁ। এতিয়া মই ডিমকেইটা বইল কৰিবৰ কাৰণে এয়া লৈ লৈছোঁ কাপোৰ। এয়া দেখিছে নহয়, ধুনীয়াকৈ কটনৰ কাপোৰ লৈছোঁ, আৰু তাতে ৰছীও লৈছোঁ। ৰছী আৰু লাগিব বাৰু, মই কটনৰ কাপোৰ ধুনীয়াকৈ লৈ লৈছোঁ। এতিয়া চাব, মই ইয়াতে ধুনীয়াকৈ ডিমকেইটা এয়া বান্ধি ল'ম। এয়া দেখিছা নহয়, মই এনেকৈ ধুনীয়াকৈ পাক দি মই এনেকৈ ডিমকেইটা ধুনীয়াকৈ এয়া লৈ লৈছোঁ। এইটো হ'ল নহয়। এতিয়া মই ইয়াতে এডাল ৰছী দি পেলাই টানকৈ গাঁঠি এটা মাৰি দিওঁ। এয়া চাওক, এয়া ডিম হৈ গ'ল। আৰু যদি ঢিলা ঢিলা লাগে, অকণমান ঢিলা লাগিছে বাৰু, তেতিয়া মই আৰু দুপাকমান দি, যাতে খোল নাখায় তেনেকৈ আন্দাজ কৰি আপুনি এটা টানকৈ গাঁঠি এটা দি দিব। এয়া আমাৰ তেনেকৈ এটা ডিম ৰেডি হৈ গ'ল। এয়া বান্ধি দিলোঁ। ঠিক তেনেকৈ এইকেইটাও মই এতিয়া বান্ধি দিম। যেইটা ডিম লয়, আৰু যেইটা ডিম বোলে ভাঙিলে, তেনেকৈ আপুনি কৰি চাব পাৰে কেনেকুৱা হয়। এয়া তাকে আৰু এটা লৈছোঁ। এয়া দেখিছে নহয় এইটো। এয়া ধুনীয়াকৈ এনেকৈ মই তাৰ কাৰণে ল'ব লাগিব এতিয়া ৰছীবিলাক বৰ চুটি চুটি হৈছে। ৰখাই দিওঁ। ইমান বেয়াকৈ ফল খাইছে। এতিয়া চাওক, আকৌ মই ইয়াতে এনেকৈ কৰি পাক দি মই এনেকৈ টানকৈ আকৌ মই গাঁঠি দি দিছোঁ, যাতে খোল নাখায়। এয়া এইফালে দেখিলে দুটা হৈ গ'ল। এতিয়া লাষ্ট হৈছে এইটো আপোনাৰ। এয়া চাওক, এতিয়া আকৌ এইটোতো মই তেনেকৈ সিগিটাৰ নিচিনা একেই তেনেকৈ মই একদম টানকৈ আকৌ মই গাঁঠি দিছোঁ। এয়া আমাৰ 3টা ডিম এতিয়া ৰেডি হৈ গ'ল। এয়া ইয়াতে মই এনেকৈ 3টা ডিম এই চচতে দি দিছোঁ। দি পেলাই ধুনীয়াকৈ মই ইয়াতে পানীও অলপ দি দিছোঁ, অকণমান ডুব খোৱাকৈ। এয়া দেখিছেনে, ধুনীয়াকৈ ডুবি গৈছে। তাৰপাছত মই দি দিলোঁ গেছত আপোনাৰ
ইয়াতে মই এতিয়া বইল হ'বৰ কাৰণে তাতে এৰি দিম এতিয়া মই লৰালৰিকৈ ইফতাৰৰ কাৰণে ৰেডি কৰি আছোঁ আপোনাৰ বইল হওক তাৰপাছত কি হৈছে কি নাই মই আপোনাক দেখাই থাকিম এতিয়া ইয়াতে আছে আপোনাৰ বুট ভাজি ইয়াত বুট ভাজি এইফালে ডিম বইল আকৌ ৰুটি বনাব আছে আৰু কি কি ঠিক কৰিছোঁ আপোনালোকক দেখাই আছোঁ এয়া দেখিছে নহয় ইয়াতে দি দিলোঁ দি দিয়ে ইয়াতে নিমখো অলপমান দি দিছোঁ এয়া ধুনীয়াকৈ সিজিবৰ কাৰণে এয়া চাওক ধুনীয়াকৈ উতলি আছে তাৰপিছত হোৱাৰ পাছত মই আপোনালোকক দেখাই আছোঁ এইফালে মোৰ ক্ষীৰ বনি আছে এইফালে ডিম উতলাই আছোঁ এয়া এতিয়া হৈ গ'ল এয়া বন্ধ কৰি দিলোঁ মই গেছটো দেই তাৰপাছত ঠাণ্ডা হোৱাৰ পাছত মই আপোনালোকক দেখাই আছোঁ যে কেনেকুৱা হ'ল মোৰ ডিম মানে বইল কৰা ডিমকেইটা আজি আৰু এইফালেতো ক্ষীৰ বনি আছে হোৱা নাই এয়া শেষত গৈ সকলো ডিম বইল হ'ল গতিকে মই এতিয়া কাপোৰখন খুলি মানে ইয়াৰ পৰা এৰাই পেলাই চাম যে কেনেকুৱা হ'ল আপোনালোকেও চাব দেই আচলতে গাঁঠিটো ধৰিব পৰা নাই যিহেতু অকণমান দেৰিও হৈছে এয়া আমাৰ ডিমটো এইয়া চাওক দেখিলেনে ওচৰলৈ নাযায় এইয়া চাওক দেখিলেনে এইটো যে ফুটা আছিলে এইকণ এয়া ওলালে বাকী এইটো ডিম দেখিছেনে সম্পূৰ্ণ ধুনীয়া হৈ গ'ল তাৰপিছতে এইটো মই আপোনালোকক দেখাই দিছোঁ এয়া চাওক এইটোতো যিটো আপোনাৰ আগ আছিলে এইফালে দেখুৱা এইটো যিটো আপোনাৰ আগ আছিলে এইটো দেখিলেনে সম্পূৰ্ণ একো ইয়াৰ পৰা নোলালে তেনেকেই থাকিলে চাওক আৰু এইটো এটা এইটো এটা চাওক এইটো দেখিলেনে এইটোৰো আগ আছিলে এইটো গতিকে এইটো ধুনীয়া হৈ গ'ল ডিম এটা আপোনালোকক মই গুচাই দেখাইছোঁ এইটোকে দেখাইছোঁ এইটো যিহেতু এইকণ ওলাই আছিলে চাব দেই দেখিছেনে বাকী এইকেইটাও মই আপোনাক দেখাই দিছোঁ ধুনীয়াকৈ মানে অকণমান লৰালৰি কৰিছোঁ কাৰণ আৰু কিবা কিবি ৰেডি কৰিব আছে ইফতাৰৰ কাৰণে আছে চাওক এইটো এটা সম্পূৰ্ণ ধুনীয়াকৈ ডিম হৈ গ'ল দেখাই দিলোঁ এনেকৈ চিৰি দিম মই এৰিছেনে এইটো এটা ধুনীয়াকৈ হৈ গ'ল এয়া মই ইয়াতো পানীও দি দিলোঁ এইকেইটা ধুবৰ কাৰণে বাছ ৰেডি এতিয়া আৰু আপোনালোকে যেতিয়া অকণকৈ ফাটিব বা ঠক্কৰ খাব তেতিয়া আপোনালোকে ডিমটো যে ভয় খাব নালাগে বা এইটো কেনেকৈনো বইল কৰিম এতিয়া মই যেনেকৈ আপোনালোকক দেখালোঁ এই কাপোৰ দি পেলাই ঠিক তেনেকৈ আপোনালোকে বইল কৰিব পাৰিব শেষত গৈ আপোনাৰ ইফতাৰ কৰিলোঁ কৰি পেলাই সকলো কাম বন আজৰি কৰিলোঁ কৰাৰ পিছত এয়া টাইম চাওক 7:10 হ'লে কৰি সকলো ভিতৰৰ কামখিনি কৰি আজৰি কৰি মই এতিয়া যাব লৈছোঁ দোকানত অকণমান বহোঁগৈ তাৰপাছত আকৌ আহিবলৈ হ'বই ৰাতিৰ কাৰণে বনোৱা সিজোৱা কৰি বা আপোনাৰ আকৌ নামাজো আছেই তাৰপাছতে আজি বা কালিৰ পৰা যিখিনি ভিডিঅ'ত আপোনালোকক দেখাব পাৰিলোঁ দেখালোঁ বা ঘৰুৱা কামেই হওক বা আপোনাৰ মানে তেনেকুৱা যিকোনো কিবা কিবি আৰু আপোনালোকক দেখাবলগীয়া আছিলে দেখালোঁ আৰু তাৰ মাজতে এটা আপোনালোকৰ উপকাৰ হ'ব বুলি ভাবি মই এটা ডিমৰ আপোনালোকক টিপছ দিলোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে শেষলৈকে চাব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাৰ লগতে এটা লাইক কমেণ্ট আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আকৌ লগ পাম আপোনালোকক অন্য এটি ভিডিঅ'ৰ সৈতে